এইখিনি বৰ্তমান যাব ধুবুৰী বিলাচীপাৰাত। তো দেখা পাইছে এইখিনি হৈছে ৰোড আইলেণ্ড ৰেড আৰ কুকুৰা চৰাৰ পোৱালি, যিটো কুকুৰা চৰাই নেকি 12 মাহে কণী পাৰে। তো বৰ্তমান মই বাছ ষ্টেণ্ডত আহি বহি আছোঁ, মানে এইখিনি পঠাব লাগে বাছত। তো পোৱালিখিনি আপোনালোকক ভালকৈ দেখুৱাই আছোঁ। এইবিলাক হৈছে পোৱালি, মানে যিটো কুকুৰা চৰাই নেকি 12 মাহে কণী পাৰে, দৈনিক কণী পাৰে, বছৰত 280ৰ পৰা 320টালৈকে কণী পাৰে। বহুতে মাংসৰ কাৰণে মানে কুকুৰা চৰাই পালন কৰে, কণীৰ কাৰণে পালন কৰে। এইটো হৈছে কণীৰ কাৰণে বেষ্ট, মানে ভাল। এইটো আমাৰ মানে জলবায়ুৰ লগত মিলি যায়। আমাৰ অসমৰ যিটো জলবায়ু আছে সেই জলবায়ুৰ লগত সম্পূৰ্ণ মিলি যায়, আৰু বেমাৰ আজাৰ বহুত কম। আমাৰ লোকেল কুকুৰাৰ নিচিনাই হয়, কিন্তু বেমাৰ আজাৰৰ কাৰণে ভেকচিন কৰিব লাগে, মেডিচিন দি থাকিব লাগে। সেইখিনি কমপ্লিট তথ্য আমি জনাই থাকোঁ পোৱালি লোৱাৰ পিছত। এইখিনি হৈছে ৰোড আইলেণ্ড ৰেড, মানে লেয়াৰ প্ৰজাতিৰ কুকুৰা চৰাই হয়। তো এইখিনি দেখা পাইছে আমাৰ কমপ্লিট বাহিৰতে আছে, এৰি দিয়া আছে, কিন্তু ভিতৰত ঘাঁহ বন একো নাই। তামোলবাৰী আছে 1 বিঘা, তো 1 বিঘা চাৰিওফালে বাউণ্ডাৰী দিয়া আছে, আৰু ঘাঁহ বন কমপ্লিট খাই শেষ কৰি দিছে। বৰ্তমান 6 মাহ বয়স, 5 মাহ বয়সৰ পৰা কণী পাৰা ষ্টাৰ্ট হয় ইহঁতৰ, আৰু 6 মাহ বয়স হোৱালৈকে মানে কমপ্লিট গোটেইকেইটা কণী পাৰা আৰম্ভ হৈ যায়। তো অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু মিনিমাম বেছি দূৰ হ'লে 200 পিচ, আৰু যদি ওচৰে পাজৰে হয় 100 পিচ হ'লে দিব পৰা যায়। মোৰ ঘৰটো হৈছে কামৰূপ জিলা বক মালিবাৰী সত্ৰ। কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ হয়, আৰু গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ। কোনোবাই যদি মোৰ ঘৰৰ পৰা ল'ব বিচাৰে তেতিয়াহ'লে মানে 15 পৰা 20 দিন আগতে বুকিং কৰি ৰাখিব লাগিব। তো ইয়াৰ পোৱালি যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে আগতীয়াকৈ বুকিং কৰি ৰাখিলেহে দিব পাৰিম। মানে অলৰেডি বহুত বুকিং হৈয়ে থাকে, তো বহুতে মানে ইমাৰ্জেঞ্চি খুজিলে আমি দিব নোৱাৰোঁ। মানে আগতীয়াকৈ যদি বুকিং কৰি ৰাখে তেতিয়াহে দিব পাৰিম। আৰু আমাৰ কেছ অন ডেলিভাৰীৰ সুবিধা নাই। বহুতে কয় যে কেছ অন ডেলিভাৰী হ'ব নেকি, কেছ অন ডেলিভাৰী নহয়। মানে কেছ অন ডেলিভাৰী কৰি আমি বহুত লছ খাইছোঁ, সেইকাৰণে বৰ্তমান কেছ অন ডেলিভাৰী আমি বন্ধ কৰি দিছোঁ। বুকিং কৰাৰ সময়ত মিনিমাম 30% আমাক এডভান্স দিব লাগিব, আৰু যেতিয়া নেকি পোৱালিখিনি আমি ডেলিভাৰী দিম, ডেলিভাৰী দিয়াৰ সময়ত যেতিয়া গাড়ীত উঠাই দিম, গাড়ীত উঠাই গাড়ীৰ কণ্টেক্টদাৰ বা বাছৰ ড্ৰাইভাৰৰ নম্বৰ দিম, বাছৰ ফটো মাৰি দিম, তাৰপিছত আমাক 100% পে'মেণ্টটো কৰিলে হৈ যায়। আৰু আমাৰ 100% গেৰাণ্টি আছে যে পোৱালি অৰ্ডাৰ কৰিলে সেইখিনি পোৱালি পাবই। আজিকালি বহুত ফ্ৰড আছে, থাৰ্ড পাৰ্টি আছে, কিন্তু তাৰে ভয়তে মানে বহুতে মানে বুকিং কৰিব নিবিচাৰে, যে বুকিং কৰিলে পইচাখিনি আৰু মাৰা যাব, প্ৰব্লেম হ'ব, সেইকাৰণে বহুতে বুকিংটো নকৰে। তো আমাৰ কোনো ধৰণৰ ফ্ৰড নহয়, আমাৰ 100% পিয়'ৰ বিজনেছ হয়। দৰকাৰ হ'লে আমাৰ ইউটিউবটো ভালদৰে পৰীক্ষা কৰি ল'ব, তাৰপিছত আমাৰ লগত যোগাযোগ কৰিব। ধন্যবাদ।